কাহিনী বাক্সা ডিষ্ট্ৰিক্ট গুৰেশ্বৰ টাউনৰ গুৰেশ্বৰ কলেজৰ। সেই কলেজৰ ডিচিপ্লিন আৰু পঢ়া পাতি যিমানে ফেমাছ আছিল সিমানে ফেমাছ আছিল সেই হোষ্টেলৰ ভুটীয়া কাহিনীবোৰ। এদিনাখন ৰাতি 10ম শ্ৰেণীৰ 4জন ছাত্ৰই মিলি ভূতৰ কথা আলোচনা কৰি আছিল। তেতিয়া সিহঁতৰ মাজৰ সুৰেজে ক'লে তাৰ ওচৰত এটা এনেকুৱা গেম আছে, সেই গেমটোৰ দ্বাৰা হোষ্টেলৰ গোটেই ফেমাছ কথা সঁচা নে মিছা ক'ব পাৰে। সকলোৱে সেই গেম খেলিব ৰাজি হ'ল। কিন্তু ৰবি সেই সময়ত একো কথা গুৰুত্ব দিয়া নাছিল, কাৰণ ৰবিয়ে তাৰ মোবাইলত গেম খেলি আছিল। সুৰজে ৰবিৰ হাতৰ পৰা মোবাইলটো কাঢ়ি ল'লে আৰু ভুটীয়া গেম খেলিবলৈ বহাই দিলে। আৰু গেমটোৰ নাম আছিল চাৰ্লি চাৰ্লি। মানুহে কয় যে চাৰ্লি চাৰ্লি গেম এটা এনেকুৱা গেম, এই গেমটোৰ দ্বাৰা আত্মাৰ লগত কথা পাতিব পাৰি। আৰু সুৰজে সকলোকে গোলকৈ বহিব ক'লে। কাগজত য়েছ ন' য়েছ লিখি তাত 2 পাত পেঞ্চিল থৈ দিলে। ৰবি এইবোৰ দেখি হাঁহিব ধৰিলে। ৰবি উঠি যাব খোজোতে হঠাৎ ৰুমৰ লাইট অন অফ হ'বলৈ ধৰিলে। এইবোৰ দেখি সকলোৱে আচৰিত হৈ গ'ল। তেতিয়া সুৰজে ৰবিক আকৌ বহিব ক'লে। সুৰজে গেমটোৰ ফালে চাই ক'লে, চাৰ্লি চাৰ্লি আৰ ইউ দেয়াৰ? মানে চাৰ্লি চাৰ্লি তুমি ইয়াত আছা? এইটো কোৱাৰ পিছত সকলোৱে অলপ ৱেইট কৰিলে। কিন্তু তেতিয়াও ৰুমটোত একো নহ'ল। সুৰজে আকৌ সেই প্ৰশ্ন কৰিলে, তেতিয়াও একো নহ'ল। কিন্তু ৰবিয়ে সেই ধেমালি কৰিব ধৰিলে। তেতিয়া কাগজৰ ওপৰত থকা পেঞ্চিল দুডাল গোল গোল ঘূৰিব ধৰিলে। সুৰজে আকৌ এবাৰ সুধিলে, চাৰ্লি চাৰ্লি তুমি ইয়াত আছা? তেতিয়া আৰু পেঞ্চিল ঘূৰি য়েছত ৰোল কৰিলে। সকলোৱে আচৰিত হৈ সকলোৱে মুখৰ ফালে চাব ধৰিলে। তাৰ পিছত এটা এটাকৈ সকলোৱে প্ৰশ্ন কৰিলে। সিহঁতে কনফাৰ্ম কৰিব পাৰে যে চাৰ্লি আত্মা সঁচাকে তাত আছেনে? সকলোৰে প্ৰশ্ন কৰাৰ লগে লগে সেই কাগজখনত থকা পেঞ্চিল দুডাল কেতিয়াবা গোল গোলকৈ ঘূৰি কেতিয়াবা য়েছ আৰু গোল গোলকৈ ঘূৰি কেতিয়াবা ন' এনেকুৱা কৰিব ধৰিলে। ৰবিয়ে তাত বহি বহি চাৰ্লি চাৰ্লি গেমটোৰ ধেমালি কৰি ধেমালি গেম বুলি ভাবিলে। সকলোৰে প্ৰশ্ন সোধা শেষ হৈ গ'ল। সুৰজে তেতিয়া ৰবিক প্ৰশ্ন সোধাৰ কাৰণে ক'লে। তেতিয়া ৰবিয়ে সুধিলে, চাৰ্লি চাৰ্লি তুমি অভদ্ৰ আৰু পাগল হয় নেকি? তেতিয়া পেঞ্চিলডাল অলপো নলৰিল। সুৰজে ভাবিলে চাৰ্লি চাৰ্লি গেমটো একদম বেকাৰ হয়। তেতিয়া সুৰজে উঠি যোৱাৰ সময়ত পেঞ্চিলডাল ঘূৰি ঘূৰি য়েছত পইণ্ট কৰিলে। ঘূৰি ৰুমৰ লাইট অন অফ হ'বলৈ ধৰিলে। সকলোৱে ভয়তে কঁপিব ধৰিলে। তেতিয়া হঠাৎ এটা চেহেৰা দেখি লাইট অফ হৈ গ'ল। সেই আন্ধাৰত তিনিওজনে মাত্ৰ লাল লাল দুটা চকুহে দেখা পাই আছিল। সুৰজে লাইট অন কৰিলে। তেতিয়া মাত্ৰ সকলোৱে ৰবিৰ ফালেহে চাই থাকিল। ৰবিৰ শৰীৰটো হঠাৎ নীলা হৈ গ'ল। লাহে লাহে থিয়ই তাতে কঁপিবলৈ ধৰিলে। তাৰ চকু দুটা বগা হৈ গৈছিল আৰু বেলেগ ধৰণে ৰবিয়ে চিল্লাবলৈ ধৰিছিল। ৰবিৰ সেই চিল্লোৱা শুনা পাই বৰদান সেই ৰুমটোলৈ আহিল আৰু ৰবি হঠাৎ বেহুচ হৈ পৰিল।